সম্পূৰ্ণ কৰিলে অষ্টমতম মিত্ৰ ৰজাসকলক নিমন্ত্ৰণ জনোৱা শুনিলে সাধাৰণতে বিবাহৰ আয়োজনত কোনো কোনোবা থাকি নাযায় আমন্ত্ৰিত অতিথিসকল আৰু শিৱৰ প্ৰশাসনৰ আজকেৰ সমস্ত দায়িত্ব বিভাগে পৰিৱৰ্তন মই আৰু মোৰ তলতীয়া বিষয়াসকল বিবাহৰ আয়োজনতে ব্যস্ত হ'ব নাই হ'ব দৰিদ্ৰ ৰক্ষা বিবাহৰ অভ্যাসকলক আগ্ৰহৰ ক্ষেত্ৰত মই কৰোঁ এতিয়া মই যাম শেষবাৰৰ বাবে বিবাহৰ মন্ত্ৰ মই কৰলৈ নিৰীক্ষণ আৰু চলবেতো জয়গীৰ দিনত তোমাৰ অতিকে গুৰুত্বপূৰ্ণ আৰু সকলোৰে বাবে হ'ব আনন্দদায়ক এতিয়া